ভাস্কৰজ্যোতি কুটুমৰ কবিতা মই কুশলে আছোঁ আই। ঘৰৰ পৰা বহু দূৰত থাকিলেও তোৰ বোপাই কুশলে আছে অ' আই। চিন্তা নকৰিবি টিভি নিউজবোৰ চাই, ইহঁতে ভাৰত চীন যুদ্ধৰ কথা TRPৰ কাৰণে অলপ বেছি দেখুৱাইছে অ' আই। নাভাবিবি তই সৰুতে নিজ হাতেৰে খোৱা দিয়া বোপায়ে আজি সকলোবোৰ পাহৰিলে বুলি। পাহৰি যোৱা নাই অ' আই। মই সময়মতে আহাৰ গ্ৰহণ কৰোঁ, তই আকৌ মোৰ চিন্তাত ভাগৰি নপৰিবি। সময়মতে আহাৰ গ্ৰহণ কৰিবি, নহ'লে মই বৰ কষ্ট পাম অ' আই। দেউতাক হেৰুৱা দিনৰ পৰাই তয়েইচোন মোৰ বাবে সকলো। তয়েই যদি ভাগৰি যাৱ মোৰ কি হ'ব আই। আজি তই দুখ নকৰিবি অ' আই। তোৰ বাবেতো আজি ভাৰত মাতাক সেৱা কৰাৰ সুযোগ পাইছোঁ। মোৰ বৰকৈ মনত পৰে তই যে আচাৰি জোকাৰি ঘৰতেই খেলিবলৈ বাধ্য কৰাইছিলি। এতিয়াচোন তোৰ কাষতেই নাই, তথাপিও মই তোৰ আশীৰ্বাদত কুশলে আছোঁ অ' আই।